নমস্কাৰ ভিউয়াৰ্স এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো ভিউয়াৰ্স আপোনাৰো এনেকুৱা হয় নেকি যে কাইনমাষ্টাৰত আপুনি অসমীয়াত কিবা এটা লিখি তাৰ ফন্টটো চেঞ্জ কৰিব খোজে কিন্তু চেঞ্জ কৰিব নোৱাৰে মোৰ তাত কিন্তু মই চেঞ্জ কৰিব পাৰো আৰু কেনেকৈ চেঞ্জ কৰিব পাৰো হেতু আপোনালোকে ভিডিঅটো চাই থাকিলে জানিব পাৰিব চাই থাকক ভিউয়াৰ্স আপোনাৰো নিশ্চয় এনেকুৱা হৈছে যে অসমীয়াত আপুনি কিবা এটা কাইনমাষ্টাৰত লিখি হেই তাৰ ফন্টটো চেঞ্জ কৰিব খোজে ইংৰাজীত ইমান ধুনীয়া ধুনীয়া ফন্ট দেখা পোৱা যায় হেতু আমি চেঞ্জ কৰি লব খোজো অসমীয়ালৈ কিন্তু হেতু নহয় যিমান সিলেক্ট কৰিলো হেই একে থাকে কেতিয়াবা অকমান ডাট অকমান পাতল হৈ যায় গতিকে ভিউয়াৰ্স এই ভিডিঅটো আপুনি স্টেপ বাই স্টেপ চাই যাওক আপুনি শিকিব পাৰিব কেনেকৈ কাইনমাষ্টাৰত অসমীয়া ফন্ট ইনষ্টল কৰিব পাৰিব কিন্তু ইনষ্টল কৰাৰ আগতে আপুনি এটা কথা মনত ৰাখিব লাগিব যে কাইনমাষ্টাৰত নতুনকৈ অসমীয়া ফন্ট ইনষ্টল কৰিব নোৱাৰি যিকোনো এটা ইংৰাজী ফন্টৰ হলনিহে আমি অসমীয়া ফন্টটো দিব পাৰিম অৰ্থাৎ ইংৰাজী ফন্টটো আমি ৰিপ্লেস কৰি দিম অসমীয়া ফন্টৰ লগত আৰু তাৰ কাৰণে আমি এটা অদৰকাৰী যেন লগা ইংৰাজী ফন্ট এটা চাই লওঁ হেতু আমি ৰিপ্লেস কৰিম অসমীয়া ফন্টৰ লগত মই এটো ফন্টটো ৰেলৱে থিন এই ফন্টটো সিলেক্ট কৰি লৈছো গতিকে এটো কেনেকৈ কৰি চাওঁ হক মই এটা কাইনমাষ্টাৰটো এক্সিট কৰি দিছো ভিউয়াৰ্স এই কামটো কৰিবলৈ যেটো এপ দৰকাৰ হ'ব সেই এপটোৰ লিংক মই ডেসক্ৰিপচনত দি দিছো আপুনি তাৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব আৰু কিছুমান ফন্টৰ লিংকো দিয়া আছে ডেসক্ৰিপচনত তাৰ পৰা আপুনি ফন্টটো ডাউনলোড কৰি ল'ব পাৰিব এপটো ইনষ্টল হোৱাৰ পিছত আপুনি এপিকে এডিটৰ এপটো খুলি ল'ব খোলাৰ পিছত এনেকে স্ক্ৰিনখন আপোনাক দেখুৱাব তাতে আপুনি সেকেন্ড অপচনটো সিলেক্ট কৰিব সিলেক্ট এপিকে ফ্ৰম এপ তাৰ পিছত ইয়াতে আপোনাৰ ইনষ্টল হৈ থকা এপ বিলাক দেখুৱাই দিব আপুনি ইয়াতে কাইনমাষ্টাৰটো বিচাৰি ল'ব কাইনমাষ্টাৰ কোড আছে মোৰ এটো কাইনমাষ্টাৰটো ক্লিক কৰাৰ লগে লগে আপোনাক এনেকে দেখুৱাব সেকেন্ড অপচনটো আপুনি ক্লিক কৰিব সিম্পল এডিট এই অপচনটো ক্লিক কৰিব নহলে গণ্ডগোল লাগিলে আপোনাৰ কিন্তু গণ্ডগোল হৈ যাব গতিকে আপুনি সেকেন্ড অপচনটোই ক্লিক কৰিব তাৰ পিছত এছেটছত যাব এছেটছত যোৱাৰ পিছত আপোনাক এনেকে ফাইল কিছুমান দেখুৱাই দিব ইয়াতে যিবিলাক ttf ফাইল আছে .ttf এবিলাক হৈছে ফন্ট ফাইল গতিকে আপুনি ইয়াতে যেটো আপুনি সিলেক্ট কৰি থৈছিল ৰেলৱে থিন এই ফন্টটো বিচাৰি লওক ক'ত আছে ৰেলৱে থিন মোৰ আছে তলৰ ফালে এটো হৈছে ৰেলৱে থিন এটো আপুনি দেখাৰ পিছত কাখৰ এই বাটনটো ক্লিক কৰি দিয়ক ইয়াতে আপুনি যিখিনি ফন্ট ডাউনলোড কৰি থৈছে বা ফন্টৰ ফোল্ডাৰটো আছে হেই তাতে এখিনি ফন্ট দেখুৱাই দিছে আৰু যদি আপোনাৰ বেলেগ ফোল্ডাৰত আছে ফন্ট বিলাক তেতিয়াহলে ওপৰলৈ এনেকে যাওক ইয়াতে আপোনাৰ মেমৰি কাৰ্ডৰ গুটেখিনি ফোল্ডাৰ দেখুৱাই দিব তাৰ পৰা আপুনি ফন্টৰ ফোল্ডাৰটো সিলেক্ট কৰি আপুনি ফন্ট বাছি ল'ব পাৰিব কিন্তু মোৰ আগৰ ফোল্ডাৰটোতে ফন্ট বিলাক আছে গতিকে তাৰ পৰা মই এটা ফন্ট ইনষ্টল কৰি লম ধৰক মই এটো ফন্ট ইনষ্টল কৰিম ফাৰ্স্টলি আছে যদি এটো বৰ্তমান পপুলাৰ ফন্ট হৈ আছে এটো সিলেক্ট কৰাৰ পিছত সেভ কৰি দিয়ক সেভ কৰাৰ পিছত এনেকে ওয়াৰ্কিং বুলি আহিব কিছু সময় লাগিব এটো কমপ্লিট হতে ভিউয়াৰ্স আপুনি এটাও স্টেপ মিছ নকৰিব কাৰণ ইয়াৰ পিছতে যেটো আসল ইম্পৰ্টেন্ট স্টেপ হেতু ইয়াৰ পিছতে আছে গতিকে আপুনি চাই থাকক ভিডিওটো আৰু যদি ভিডিওটো চাই আপুনি ভাল পাই আছে এতিয়ালৈকে চাই আছে যেতিয়া ভালেই পাইছে নিশ্চয় তেনেহলে ভিডিওটো লাইক কৰা নাই কিয় লাইক কৰি দিয়কচোন আৰু কিছু সময় পিছতে এনেকে সাকসেস বুলি মেছেজটো আহিব তাৰ মানে এটা নতুন পেকেজ ক্ৰিয়েট হৈ গল নতুন ফন্টৰ হৈতে আৰু এটো পেকেজ আপুনি ইনষ্টল কৰিব লাগিব কিন্তু তাৰ আগতে আমাৰ যেটো কাইনমাষ্টাৰ ইনষ্টল হৈ আছিল হেতু আমি আনইনষ্টল কৰি দিব লাগিব ৰিমুভত গৈ আনইনষ্টল কৰি দিয়ক আনইনষ্টল কৰোতে ভয় নাখাব আপোনাৰ প্ৰজেক্ট বিলাক একে থাকিব ৰিমুভ হৈ গৈছে এতিয়া আপুনি এই পেকেজটো ইনষ্টল কৰি ল'ব পাৰিব ইনষ্টলত যাওক ইনষ্টল এনেকে আপুনি কাইনমাষ্টাৰটো ইনষ্টল কৰি ল'ব নতুন পেকেজটো তাৰ পিছত ডান কৰি দিয়ক আৰু আপুনি এপিকে এডিটৰটো ক্লোজ কৰি এক্সিট কৰি দিব এতিয়া যাও হক কাইনমাষ্টাৰলৈ যাও কাইনমাষ্টাৰ এপটো ক'ত আছে এটো কাইনমাষ্টাৰ ইনষ্টল হোৱাৰ পিছত আপুনি এইবিলাক এলাউ কৰিব কাৰণ নতুনকৈ এপটো ইনষ্টল হৈছে গতিকে এইবিলাক আহি থাকিব বিচাৰিব এখিনি হৈ যোৱাৰ পিছত আপুনি ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰি পিনে আপুনি নিজৰ আগৰ প্ৰজেক্টটো আপুনি বাছি লওক তাৰ পিছত ইয়াতে ফন্টটো সিলেক্ট কৰিব আমি যেটো ফন্ট ৰিপ্লেস কৰিছিলো এটো আছিল সব ফন্টটো চেঞ্জ হৈ গৈছে তেনেহলে ভিউয়াৰ্স এনেকৈ আপুনি নিজৰ ভাল লগা ফন্টবোৰ কাইনমাষ্টাৰত ইনষ্টল কৰি লওক আৰু জয় আই অসম বুলি মোৰ ভিডিওটো লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক আৰু কমেন্ট কৰি আপোনালোকে জনাব এই ট্ৰিকটো আপুনি ইউজ কৰিছে নে নাই ধন্যবাদ